হেল্ল' গাইছ ৱেলকাম টু মাই নিউ ব্লগ। তো আজি ব্লগটো মানে ডাইৰেক্ট একদম কথা পাছোঁ আছে। এতিয়া অকল কথাহে পাতিম মানে এনেই ইমান ব্লগ ভিডিঅ' মানে বনাবলৈ মন আছে কাৰণে এনেই কথাটোকে পাতিম আৰু কালি কি হ'ল দেখিছে, কালি ইয়াক মাতি পঠিয়ালোঁ, মাতিলোঁ আৰু সি কৈছে বোলে অকণমান দেৰিকৈ আহিম বোলে, অকণমান আৰু বেছি দেৰি নকওঁ বোলে, অকণমান আহিম বোলে। মই ৰাস্তালৈ ওলাই কি বাছ আছোঁ সি নাই আহা। তাৰপিছত লাষ্টত গৈ পেলাই মোৰ আমনি লাগিলে আৰু সাগৰৰ কাটি ভিডিঅ' এটা বনাইছিলোঁ, কিন্তু সেই ভিডিঅ'টো মই ডিলিট কৰি দিলোঁ কিবা পুখুৰীখনৰ ভিডিঅ'টো বনাইছিলোঁ, কিন্তু লাষ্টত গৈ নাহিলেগৈ। আৰু কেলৈ নাহিলে, ই তাত গৈ পেলাই ভৰি ভাঙিবলৈ কৈছে। এনেই ধেমালিকে কৈছোঁ দেই, ভৰি ভাঙিবলৈ বুলি নহয়। লং জাপ মাৰিছিলে যেনিবা ই, লং জাপ মাৰোঁতে কি হ'ল ভৰিটোত মানে কেনেকৈ দুখ পাইছিল। এই ভালকৈ কোৱা একো নকৰিবা, এই ইয়াতো নহয় ভাল জোৰকৈ কাকো নাই। সঁচা আছিলোঁ মানে দৌৰি আহিছিলে, শ্লিপ খাই গ'ল মানে এনেকৈ। শ্লিপ খাই যাওঁতে মানে ভৰিটোত মানে বেলেঞ্চ নহ'ল মানে। ইয়াক মই ভিডিঅ'টো জইন লগাই থ'ব, এই চাই লওকচোন ভিডিঅ'টো আগতীয়াকৈ চাই লওক আপোনালোকে। दिल ना दिया दिल ना लिया। देखा आपने लापरवाही का नतीजा है। এতিয়া আপোনালোকে ভিডিঅ'টো চালে নহয়, কেনেকুৱা লাগিলে কওকচোন। মই একদম শ্ল' মোশ্যন চব কৰি দিছোঁ। আৰু এতিয়া এইফালে আমি কি কৰিছিলোঁ কালি, আকৌ এই হিট দেখুৱাইছোঁ বেক কেমেৰা চাই লওক। এইডোখৰ বনাইছিলোঁ আমি কালি, সেইফালে চব দেই। আৰু গাইছ মই মোবাইলটোত মানে ভিডিঅ' বনালে খুব হিলে অহা নাই। হিলা কাৰণটো কি বুলি আহিছে মানে, আমাৰ মানে মোবাইলটো কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, সেইটো কাৰণে হিলে। আৰু আমি কিছুমান ভিডিঅ' আছে আমাৰ নিহিলে চাবচোন। সেই ভিডিঅ'টোত মানে আমি এতিয়া মোক কেলৈ হিলে বুলি আহিছে মোবাইলটো, এইটো অশান্তি কৰি আছে পিছফালে পৰা, নহ'লে মোৰ এতিয়া নাই হিলা। আৰু এতিয়া সি নিহিলা কাৰণটো হৈছে মই কেমেৰা ষ্টেণ্ডডাল লৈ আছোঁ হাতত, সেইটো কাৰণে নাহিলে ইমান। আৰু কিছুমান ভিডিঅ' আছে যে আমাৰ নিহিলে, একেবাৰে ইমান নিহিলে মানে অলপ চলপ হিলে, ইমান নিহিলে যে। তেতিয়া আমি মানে কি ক'ব লাগিছে, এতিয়া ইয়াৰ ভাগৰ চেমচাংটো লৈ লওঁ, তেতিয়া নিহিলে। মোৰতো মানে ইমান কেমেৰা কোৱালিটিটো ভাল নহয়। গাইছ আপোনালোকে কি কয়, এইখিত আমি চাং এখন বনাম নিব দেই। এইখিত মানে এইখিত এইবিলাক হৈ পেলাই চাংখন বনাম নিব, এইখিত বনাব লাগিব কেইদিনমানৰ পিছত নে কি। এই গছজোপা এইডাল তেনেকৈ আছে নহয়। এইখিত আৰু এডাল গছ আছিলে, এইখিত নে কোনোবা এডোখৰত আছিলে। সৰুতে মই একদম পূৰা ওলমি এনেকৈ কিনি থাকোঁ, এবাৰ আগলৈ যাওঁ, এবাৰ পিছলৈ আহোঁ, পিছলৈ আহোঁ। তাৰপিছত লাষ্টত গৈ এবাৰ পৰিবলৈ লৈছিলোঁ। এনেকৈ কেনেকৈ বাচিছোঁ সেইদিনাখনি মই বেলেগকৈ সেইদিনাখনি মানে বহুত বেলেগ মজা লৈছিলোঁ। এইখিনিও এটা আছিলে, এইখিনিও ভাঙিলে, এনেকৈ কৰিয়ে ভাঙিলে। গছজোপাটো বহুত খেলিলোঁ, এতিয়া সৰুৱে হৈ আছে বাৰু গছজোপা। এইজোপা গছত চিনি পোৱা নাই তুমি? হে গছ নহয় জানো? হে কি গছ কঁঠাল গছ নে কি? এইজোপা বাৰু ৰাবাব টেঙা পাৰি খোৱা মনত নাই নি? ৰাবাব টেঙা পাৰি খোৱা মনতে নাই ইয়াৰ। ই কৈছে বোলে এই মানে কালি ইয়াক কৈছিলে, ইয়াক আজি মানে কালি যে পৰিছিলেই, তাৰ কাৰণে মানে ডক্টৰে কৈছিলে ইয়াক ই বোলে ল'ৰাটোক অকণমান কম জুই বোলে। ইয়াক কালিৰ পৰা মানে আজিৰ পৰা কি হৈ আছে এতিয়া মানে, তোমাৰ মনটো কেনেকুৱা লাগিছে ডক্টৰে কম জুই বুলি ক'লে? খং উঠিছে চালে ইমান। মইতো বহুত প্ৰেক্টিছ কৰি থকা মানুহ, বুকডাম চুকডাম মাৰি থকা মানুহ, তেওঁ বডিটো নাই বাৰু। হ'লেও মানে মোৰ গোটেই খং উঠি গৈছে। মোক কেনেকৈ কমজুৰি হ'ব? কমজুৰি নেকি গাইছ? মই কমজুৰি নেকি গাইছ? গাইছ ইয়াক কম জুই বুলি কৈ দিলে ডক্টৰে। তো গাইছ এতিয়া ইয়াৰ অকণমান কিবা এটা কৰোঁ ৰ'ব, এইখিতে প্ৰেক্টিচ অলপ কৰি লওঁ এইখিনি। তো গাইছ কেমেৰা ষ্টেণ্ডডাল এতিয়া মোতকৈও সৰু হৈ আছে। চব মই এইখিনিত আছোঁ, মোতকৈও সৰু হৈ আছে। আকৌ কি কৰি আছে আকৌ? পৰি যাব পুখুৰীত। এইবোৰ আকৌ মিলাছোঁহে, আকৌ তুমি কি কৰি দিলা? কিবাটো মিলাছোঁ মই। তুমি মানে সেইটো লৈ উঠোঁ বোলা, পাৰিবা না উঠিব? নে তুমি নালাগে, মই উঠিছোঁ ৰ'বা। আকৌ হেৰি সেইটো মই দুখ নাপা সেই এনেই অকণমান হৈছে বাৰু দেই। গছডাল ভাঙি পেলালে কোনে? মানুহে। মই আছিলোঁ লগত। পাৰিবি মোতকৈ কমজুৰি চালা। হাতখন পিছলৈ আছে কাৰণেহে আকৌ দেই। মোৰ ডক্টৰক দেখাই নাই, তেওঁ মোৰ কমজুৰি নহয়। কি মোৰ ভৰি ভাঙি যোৱা লিখা গৈছোঁ, তেওঁ মোৰ কমজুৰি নহয়। বেহুচ পৰি গৈছিলোঁ, তেওঁ মোৰ কমজুৰি নহয়। ভিডিঅ'টো জইন লগাই দিলোঁ নহয় গাইছ। আৰু মানে কেনেকুৱা হ'ল দে হ'ব।
আৰু যা এইখন পিছল হৈ আছে হাতখন পিছল না তুমি হাতখন একেবাৰে পিছলৈ আছে গাইছ আকৌ কেলে উস্তাদি কৰিব লাগে নালাগে ইয়াত নুঠো কেঞ্চেল ক'ত বেলেগ এটা আইডিয়া আহিছে ৰ'ব সেইডাল চাওক সি কি কৰিছে এইবোৰ গছজোপাত বান্দৰবোৰে গছত কেনেকৈ আছে চেনেল খোল যাওঁ তই কিমান মানে ভাবা চাহ মাতত ধৰি মতা হয় তই আকৌ ক'লে ইচ্ছা এইকাৰণে তোৰ দাম পুখুৰীত পৰিছিলোঁ না তোৰ সেইকাৰণে দামটো পানীও নাই পুখুৰীত পুখুৰীখনত কিমান মাটি আছে মাটিবোৰ কোবল মাটি অলপ পৰিব লাগে মানে তেতিয়া ডাঙৰ হ'বি তোমাৰ লিখে যা বিশাল তই বাঘ হয় বাঘেতো উঠি যাবই তোৰ যিখন তই কৰি আছ নহয় বাঘৰ কাৰণেতো বহুত কমেই এইখন যাও যা এই এটা ভাগৰি নিদিবি তই এই একদম ওপৰ যে মেইন চেণ্টাৰ আৰু যাচোন আৰু যা নাযাওঁ তুমি যোৱা এনেই তই চেষ্টা কৰচোন পাৰ না চা ভাই মোৰ এই মানে ভৰিটো গিপে নাই এনেই চাচোন ট্ৰাই এটা কৰ ট্ৰাই তাই কৰিম তাই কৰি চিধা পৰি যাম নাই তুমি পাৰিবা নাই মই নকওঁ পাৰিম মই নোৱাৰা কাম নাই বাৰু যদি নোৱাৰা নামি দিবা আকৌ দেই ভৰিত দুপাই আছা থাকক দিয়া তেতিয়া বুকটান মাৰিব পাৰিবা নাই এতিয়া নামক মই অলপ ভাল হ'লো বুকটান মাৰিবলৈ ভাল ইমান হেৰি কৰিব নালাগে আৰু